बर' थुनलाइ आफादनि 60थि जथुम्मानि आद्रा थानाय जर'खा थान्दै जथुम्माया चिरां जिल्लानि बागदुवार नोगोर बिजनि फरायसालिमायाव साननैनि हाबाफारिजों दिनै जोबनानै थांबाय। नैथि साननि हाबाफारियाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी आरो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लादोंमोन। मख'जाथावदि बर' थुनलाइ आफादनि 60थि बोसोरारि जथुम्मानि आद्रा थानाय जर'खा जथुम्मानि जोबथि साननि हाबाफारियाव बाहागो लानानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। আজি বড়ো সাহিত্য সভাৰ ইয়াত স্পেচিয়েল ডেলিগেট সেশ্যন বহি আছে। বতৰৰ কাৰণে যোৱাবাৰ ডেলিগেট সেশ্যন কমপ্লিট হোৱা নাছিলে আৰু এইবাৰ ডেলিগেট সেশ্যন বহি আছে। আৰু সাহিত্য সভাই বড়ো জনগোষ্ঠীৰ এটা গাৰ্জেন অৰ্গেনাইজেশ্যন, সেই হিচাপে বড়ো জনগোষ্ঠীৰ ভাষা সাহিত্য বিভিন্ন সমস্যাবিলাক বড়ো সাহিত্য সভাই যোৱা 60-70 বছৰে এইটো চাই আহিছে। তো আজি বড়ো সাহিত্য সভাৰ এই সভাত মোকো অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰিছিলে। মই ইয়াত আহি পেলাই খুব ভাল লাগিছে। আমাৰ এটা জাতীয় সংগঠন, জাতীয় স্বাভিমান সাহিত্য সভা সদায় শক্তিশালী হৈ থাকক আৰু বড়ো ভাষা সংস্কৃতি সদায় আগুৱাই লৈ যাওক, সেইটো আমি কামনা কৰোঁ। 6.3টো ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে। হাইপাৱাৰ কমিটিয়ে ৰিপৰ্ট তৈয়াৰ কৰিছে। খুব সম্ভৱ বাই ইলেকশ্যনৰ কেইদিনমান পিছতে এইটো এটা ৰাস্তা ওলাব। টিভি চেণ্টাৰবিলাক বহুত জেগাতে বন্ধ হৈ আছে, কিন্তু আমি এইটো বন্ধ হ'বলৈ নিদিওঁ। সেইটো আমি ব্ৰডকাষ্টিং মিনিষ্টাৰক চিঠি পঠাইছোঁ আৰু সেইটো ইয়াতকৈ অলপ বেছি হাই পাৱাৰ ট্ৰেনজিষ্টৰ লগাই পেলাই এইটো ভালকৈ কৰিবৰ কাৰণেহে আমি অনুৰোধ কৰিছোঁ। চাওক, মোৰ একো প্ৰতিক্ৰিয়া নাই। যোন মানুহে কোনোবা শ্বহীদক অপমান কৰিব, কোনোবা শ্বহীদৰ প্ৰতি বিৰূপ মন্তব্য কৰিব, সেইটোতো অলপ একশ্যন হ'বয়ে। চ' এনেকুৱা কৰিবলৈ নাপায়। আপুনি কিবা বেয়া পাইছে বেলেগ যুক্তি দিয়ক। আপুনি শ্বহীদৰ লগত তেনেকুৱা টুলুঙা মন্তব্য কৰিব বা কিবা কৰিব, সেইবিলাকতো কোনো পধ্যেই একচেপ্ট নকৰে এইটো।